হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিক ৰাইজে হীন চকুৰে চাব নালাগে, কিন্তু প্ৰয়োজনত ৰঙা চকুৰেহে চাব লাগিব। এই কথাষাৰ আছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু বিজনী শিৱশংকৰ কলনীৰ ফুডেৰ চাহাৰ পুত্ৰ হৰজিৎ চাহাই কৰ্মসূত্ৰে কলিকতাৰ পৰা আহি কোকৰাঝাৰ কোৱাৰেণ্টাইনত থাকি স্বাস্থ্য পৰীক্ষাত নেগেটিভ অহাত কোকৰাঝাৰৰ পৰা বিজনী আৰক্ষীক অৱগত নকৰাকৈ 22 মাৰ্চত নিজ বাসগৃহত আহে। ইমানলৈকে ঠিকেই আছিল, কিন্তু হোম কোৱাৰেণ্টাইনত থকা যুৱকজনৰ পৰিয়াল ৰাজ্য চৰকাৰে ঘোষণা কৰা নিৰ্দেশাৱলী অমান্য কৰাত অঞ্চলবাসীয়ে প্ৰশাসনৰ লগতে একাংশ সাংবাদিকক এই ঘটনা অৱগত কৰাত বৈদ্যুতিক মাধ্যমৰ সাংবাদিক ৰিম সেনে, বিজনী মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসৰ সৈতে বাৰ্তালাপৰ অন্তত অঞ্চলবাসীৰ সহযোগিতাত সুৰজিৎ চাহাৰ ঘৰৰ গেটৰ বাহিৰৰ পৰা হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশাৱলী পালন কৰিবলৈ কয়, অন্যথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোৱাৰ দৰে ৰাইজে ৰঙা চকু দেখুৱাবলৈ বাধ্য হ'ব বুলি কোৱাত ৰাইজৰ সৈতে সহযোগিতা কৰা সাংবাদিকগৰাকীৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে ঘটনাস্থলীত শনিবাৰে ৰাতি উপস্থিত নথকা পৰিয়ালৰ অন্যতম ব্যক্তি সুজিত চাহাই অইন একাংশ সাংবাদিক বিপথে পৰিচালিত কৰি পৰিয়ালটোক ধন দাবী কৰা আনকি বিজনী মহকুমা আৰক্ষী বিষয়াৰ নাম লৈ দম্ভালি কৰা বুলি ভুৱা আৰু মনেসজা বাতৰি পৰিৱেশন কৰায়। সোমবাৰে একাংশ বাতৰি কাকত এই মিছা বাতৰি প্ৰকাশ পোৱাত সচকিত হৈ পৰে স্থানীয় ৰাইজে। অঞ্চলবাসীয়ে উপায়হীন হৈ পুনৰ ঘটনাৰ সত্যতা বিচাৰি সোমবাৰ সামাজিক দূৰত্ব বজাই ৰাখি ৰাইজ মেলৰ জৰিয়তে এই অসত্য বাতৰি পৰিৱেশন কৰাত জাঙুৰ খাই উঠে। আনকি এইবেলি হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশাৱলী অমান্য কৰিলে সঁচাকৈ ৰঙা চকু দেখুৱাবলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমক জনাইছে। আনহাতে সাংবাদিকগৰাকীয়ে সুজিত চাহাই জনমানসত মিছা অপবাদ দিয়াৰ বাবে সুজিতৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ'ব বুলি জানিব পৰা গৈছে। বিজনীৰ পৰা মঞ্জুৰ মহানায়কৰ ৰিপৰ্ট, নিউজ অসম।